এতিয়া আমি যাওঁ 8:30 বাজি গ'ল ৰুম এৰিলোঁ একচুৱেলি অলপ জলদিয়ে যাব লাগিছিলে কিন্তু আমাৰ ৰাইচ মেটা যে সেইকাৰণে মানে ভাং হয়তো আজি আমি গৈ আছোঁ এছিয়াৰ আটাইতকৈ চাফা গাঁওখনলৈ আৰু ৰোড ব্ৰিজলৈ বলক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি এই ভিডিঅ'টোত আপোনালোকে ৰোড ব্ৰিজ আৰু এছিয়াৰ আটাইতকৈ ক্লিনেষ্ট প্লেচখন দেখাৰ উপৰিও এজনী ছোৱালীৰ খুব বেছি বদনাম শুনিবলৈ পাব আৰু চ' সেইকাৰণে মই প্ৰথমতে সকলোকে চৰি কৈ লৈছোঁ যে উপায় নাই মানে ভিডিঅ'টো বনাওঁতে মই সেই বদনামখিনি গাবলৈ বাধ্য ক্লিনেষ্ট প্লেচ ইন এছিয়া অ'কে আমি এতিয়া গৈ আছোঁ বলক বৰষুণ বহুত বেছি দিছে তো ইয়াত নৰখোঁ আমি গৈ আছোঁ আপোনালোকক এছিয়াৰ আটাইতকৈ মানে ক্লিন প্লেচখন আপোনালোকক দেখাবলৈ গৈছে চাল্লাহ ইয়াতে আপোনালোকে গাড়ী পাৰ্কিং কৰিব লাগিব আমিও কৰি ল'লোঁ আৰু এতিয়া মানে গাঁৱৰ ভিতৰেদি গাড়ী তেনেকৈ নিব দিয়া নাই ইয়াতে এনেকৈ ৰাখিব দিয়ে তো খোজকাঢ়ি পেলাই গাঁওখন বেছি ডাঙৰ নহয় গাঁওখন তো একো কথা নাই ধুনীয়াকৈ আৰামত পাৰি যিহেতু এছিয়াৰ ক্লিনেষ্ট প্লেচ গতিকে আমি অলপ খোজকাঢ়ি চালে নিশ্চয়কৈ আমনি নালাগিব এতিয়া বলক যাওঁ মেঘালয়ত অৱস্থিত এই গাঁওখনৰ নাম হৈছে মাইলানং ভিলেজ ইয়াত টোটেল 77 ফেমিলিজ আছে আৰু 414 আছে পপুলেশ্যন ইয়াৰে 204 আছে মেলছ আৰু 210 আছে ফিমেলছ এয়া হৈছে 2011 চনৰ লোকপিয়লৰ মতে এতিয়া আমি ৰাইট সাইডে যাম আৰু লেফট সাইডে পিছত যাম এয়া উদাহৰণ চাওক ইয়াত আমি যিমান দেখিছোঁ সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলো এনেকৈ ঘাঁহ বন চাফা কৰি ৰাখে কিন্তু এই ৰাস্তাটো এতিয়া দাদাজনৰ কোনোবা আপুনি মেইন আৰু হয় নাই আমিও আমাকো লৈ চাই আহি তুমি দিয়ক খাব বোলে কেটাককে দিয়ক এতিয়া মিতিৰৰ ঘৰো আছে একেবাৰে এফালে এনজয়মেণ্ট হয় নাই হয় বুলি কওক হয় বুলি কওক এইজনী যে পৰিজনী কি হ'ব Oh my dog. সেইটোতো কৈছোঁ চ' এইখনে আছিলে আৰু ইপিনে আছে নেকি হা এইখন আমি আহি দেখালোঁ আধাখিনি আপোনালোকক এফাল দেখাইছোঁ আৰু এফাল মানে সিফালে আছে সেইখিনি আপোনালোকক দেখাম কিন্তু এইখন ওপৰেদি আমি আহিছিলোঁ মানে ৰাস্তাটো তাৰপিছত এই তলেদি মানে সেই ৰাস্তাটো এইটো ৰাস্তা দি আছে এইপিনে তললৈ আহিব পাৰি আৰু তলত আহি পেলাই মানে এইটো পৰিৱেশটো ভাবিলোঁ আহিছোঁ যেতিয়া চায়ে যাওঁ আৰু খুব ধুনীয়া আৰু এইপিনে এনেকৈ ওপৰলৈ সেইপিনে মানুহৰ ঘৰ আছে আৰু এইপিনেও চাগে কিবা ৰাস্তা আছে আৰু ভাবি লৈছোঁ আৰু মানে তাৰপিছত এয়া গাইড হয় দেই খুব ধুনীয়াকৈ গাইড কৰিছে চিৰিয়াছলি মানে বহুত বেছি ধুনীয়া আৰু বহুত কিবা কিবি দেখাম আপোনালোকক চাই থাকিব আৰু কোৱা কেনেকুৱা লাগিছে ঠাণ্ডা এই মানে কি আৰু বৈদ্য এলেহুৱা মই কৈছোঁ যে এনেকুৱা মানুহৰ লগত আহিলে যে ভাল মানুহৰ মনটো মানে এনেকুৱা হৈ যাব ঠাণ্ডা লাগিছে মই মানে ইমানে য'ত থাকোঁ মানে মোৰ একো
সো এইপিনেদি এতিয়া আমি এনেকৈ গুচি যাম আমি এটা ছাইড চালোঁ মানে আৰু নেক্সট ছাইডটো চাবৰ কাৰণে আমি ইফালেদি যাম গতিকে আপোনালোকক এইফালেদি এতিয়া লৈ গৈ আছোঁ চল বেয়া বৰষুণ দিছে বেয়া বৰষুণ চলো 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 এই আমাৰ গাইডজন কিন্তু বেয়া ভাল আৰু মানে বেয়া ভাল আৰু মজা ভাল আৰু কি বস্তু বাঁহৰে চাংঘৰ ওপৰত আচ্ছা আপুনি মোক এটা কথা কওকচোন আপোনাৰ যে চচু বুঢ়া ঘৰ যে ইয়াত আছে যে কাৰ ঘৰ কওকচোন আপুনি মোক কিয় দেখুওৱা নাই আপোনাৰ চচু বুঢ়া ঘৰটো আগত আছে অ'কে নেক্সট আমি য'ত যাম তাতে আছে কি চচু বুঢ়া ঘৰত যাম নেকি আমি নাযাওঁ অঁ আপুনি নিনিয়ে চচু বুঢ়া ঘৰ হোৱা নাই যে এতিয়ালৈকে চি কটা ইয়াত যে বহুত পিছল দেই আপুনি গাইড কৰিছে যেতিয়া মোৰ হাতত ধৰি পেলাই আপুনি অলপ নিব লাগিব পিছলটো বুজিছে ছাতিটো নানিলোঁ মানে ফুটনিত নানিলোঁ একদম এই একো নহয় বুলি কিন্তু এতিয়া মানে গম পাই গৈছোঁ গোটেই মোবাইল তেতিয়া মই মানে আমাৰ গাইডজনৰ লগত থাকোঁ মানে বুজিছে তেতিয়াহে কামত দিয়ে এইকণ আমি মানে সেইকণেদি এনেকৈ কৰি ফালি পেলাই সিটো এফালে চালোঁ এতিয়া আমি এইকণ চাম ফটো খালি ফটো ইমান আৰু কিমানত শেষ হ'ব দাদা অঁ গাইড খুৰা এলেহুৱা মানুহবিলাক পিছপিনে আছে থাকিব দে আৰু এই ৰ না কিনো মাতি থাক ইমান ধুনীয়াকৈ কৰিছে এইটো আমাৰ ঘৰটো আছে বাট এয়াৰ চিষ্টেমটো বেছি ধুনীয়া লাগিছে এইখনত মানে শেষ হৈছে বহুত বেছি ডাঙৰ নহয় সিপিনে যদি আছে নাজানো আৰু গতিকে আমি এই মানে চিকাৰ কেতিয়াও কৰিব নাজানে হা মই তথাপিও একো বেয়া নাপাওঁ মানে এই চিকাৰ কেতিয়াও কৰিব নাজানেই মানে ময়ে বনাই দিলোঁ ইমান দিনে আজি আগত আপুনি বনাই দিয়াকেইটাহে মানে মোতকৈ ধুনীয়া হ'লগৈ মানে ইচ্ছকে বাৰু মোকতো কোনেও চিকাৰ নকৰে টঙি ঘৰ এটা দেখিছোঁ তাতনো কি হয় আমি চাওঁগৈ তাত গ'লে বা কিবা এটা আছে চাগে আমি গ'লে গম পাম সেইফালেদি ৰাস্তা আছে অলপ আগত গৈ উঠিবগৈ লাগিব এতিয়া ইয়াতে টিকেট কাটিব লাগিব এয়া লিখাই আছে প্ৰাইভেট প্ৰপাৰ্টি এণ্ট্ৰি ফিজ 20 টকা বাংলাদেশ ভিউটো চাব পাৰিব মানে ইয়াৰ ওপৰত উঠিলে বাৰু বলকচোন আমি দেখিলে নেদেখোঁ আহি চাই লওঁ ইয়াত মোৰ চকুৱে বেয়া হৈছে নে জখলাই কম হৈছে নাজানো আৰু মই কিন্তু বাংলাদেশ ভিউটো নেদেখিলোঁ আৰু মোৰ লগৰ কোনেও নেদেখিলে সেইটো ৰাস্তাটো তলেদি আহিছিলোঁ এইখনত এনেই উঠিলোঁ পইচা বেছি হৈছিলে অলপ দি আহিলোঁ বুজা নাই আমি একো নেদেখিলোঁ নাই দেখিলাম আমি অ' গাইডা কি হ'ল কি ঐ ফট ঐ ৰ'বা চলেন নহয় ইয়াত ফটো এখন মাৰি দিব লাগিব হোৱাট চলেন
এয়া মানে আমাৰ গাইড খুৰা দৌৰিছে সেয়া আমাৰ তাত গাড়ী আছে তো গাইড খুৰা তাতে দৌৰিছে আৰু এইখনে হৈছে এছিয়াৰ আটাইতকৈ ক্লিন ভিলেজ চ' আপোনালোকো আহিব পাৰে আমিও আহিলোঁ ভাল লাগিলে সঁচাকৈ বহুত বেছি ভাল মানে কি কেতিয়াবা পাত চাত এটা পৰি থাকিলেও মানে বুটলি পেলাই নিজৰ কৰ্তব্য আৰু সেইটো ডাষ্টবিনত পেলাই দিয়ে বা এনেকৈ শিল চিলবিলাকত অলপ ধৰক মানে খেলাই টাইপত বহি গৈছে যে সেইবিলাকো ৰুকি ৰুকি মানে এনেকৈ কৰি এৰুৱাই আছে অ'কে চ' আমি এইকণতে আমি গাড়ী থৈছিলোঁ সেইকণ ওচৰত পাই গ'লোহি এতিয়া আমি আহি আছোঁ ৰোড ব্ৰিজৰ ফালে আৰু এয়া হৈছে 100 বছৰ পুৰণি এডাল পুৰণি গছ বুলি কোৱা হৈছে ইয়াৰ শিপাইদি মানে দলং বনি গৈছে আৰু ইয়াত গা ধোৱা মানা আছে ইয়াত এলাও নাই কৰা ইয়াত লিখিয়ে দিছে গতিকে আপোনালোকেও নিয়মবিলাক মানিব ইয়াত ধুনীয়াকৈ এটা ব্ৰিজ বনি গৈছে মানে আৰু তাতে হাজাৰ বিজাৰ মানুহ ইয়াত অহা যোৱা কৰি থাকে আজিলৈকে একো হোৱা নাই আৰু গছৰ শিপাবিলাক ডাঙৰ হৈ গৈ আছে ব্ৰিজখন বহুত বেছি ষ্ট্ৰং আপুনি তাত মানে গ'লে কোনো মানে একো ফিলেই নকৰিব ভয় বা কিবা তেনেকুৱা আমিও একো ফিল নকৰিলোঁ একদম বনোৱা ব্ৰিজৰ নিচিনা বহুত বেছি ধুনীয়া প্ৰকৃতিৰ সৃষ্টি আচৰিত মানিব লাগিব মানে এইকণতে মোক এজন মানুহে তাত কৈছিলে ইনফৰমেশ্যনটো কিমান দূৰ শুদ্ধ মই নাজানো তাত কৈছিলে যে আগতে এনেকৈ দুখন গাঁৱৰ মাজত খুব কাজিয়া পেচাল হৈ আছিলে আৰু তাৰ মাত বোল নাছিলে তেনেকুৱাতে মানে এটা ইখন গাঁৱৰ ল'ৰা আৰু এখন গাঁৱৰ ছোৱালী মানে মাজত মানে ভাল পোৱা হৈছিলে তাৰপিছত সিহঁতে বিয়া কৰাইছিলে মনে মনে চ' বিয়া কৰোৱাৰ পিছত মানে দুইখন গাঁৱৰে মানে বস্তুটো হেৰি কৰিলে নামানি পেলাই সিহঁতক কাটি পেলাই এই জেগাকণতে পেলাই দিছিলে ল'ৰা ছোৱালীহালক কিমান দূৰ সঁচা মই নাজানো মই বাৰে প্ৰতি কৈ আছোঁ কিন্তু মোক কৈছে তাৰে মানুহে তাত যেতিয়া পেলাইলে জেগাডোখৰত দুজোপা গছ হ'ল আৰু গছ দুজোপাৰে শিপাৰেই মানে এনেকৈ ব্ৰিজ বনি গ'ল বুলি তেনেকৈ আমাক জানিব দিছে অৱশ্যে তাত ক'ৰবাত ছাইনবোৰ্ড এখনো লিখা আছিলে সেইখন মোৰ পঢ়িছে মানে ফটো মাৰি আনিছিলোঁ পিছত পঢ়িম বুলি আৰু ভুলবশতঃ মোৰ ফটোখন ডিলিট হৈ গ'ল তাৰ বাবে আপোনালোকক ৰিয়েলটো জনাব নোৱাৰিলোঁ অলপ তললৈ নামি গৈছোঁ বহুত মানুহ আছিলে অৱশ্যে তাত গা ধোৱাটো মানা কৰা আছে এলাও নাই কৰা তাত লিখিয়ে থোৱা আছে তথাপিও মই ভাবিলোঁ তলৰ পৰা অকণমান চাই আহোঁগৈ আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজিলৈ ভিডিঅ'টো